নমস্কাৰ বন্ধুসকল, কেনে আছে? আশা কৰিছো আপুনি নিশ্চয় ভালেই আছে। পোনপ্ৰথমে পিকে আছামিজ ব্লগ ইউটিউব চেনেলটোলৈ আপোনাক স্বাগতম জনালো। মই আপোনালোকৰ মাজলৈ বহু দিনৰ মূৰত এটি কবিতা লৈ আহিছো। মই গাঁৱলীয়া। কবিতাটো শুনি নিশ্চয় ভাল পাব, কাৰণ আমি গাঁৱলীয়া। ভিডিঅ'টো শেষলৈকে চাই থাকক আৰু কবিতাটো শুনি থাকক। যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰক। লগতে থকা বেল আইকনটো ক্লিক কৰি মোৰ প্ৰতিটো ভিডিঅ' চাই থাকক। যদি ভিডিঅ'টো ভাল লাগে, লাইক কৰিব। লেটছ গো ষ্টাৰ্ট। কবিতাৰ শিৰোনাম মই গাঁৱলীয়া, ৰচয়িতা কিৰণ জয় চাউলতান, আবৃত্তি পংকজ গগৈ। মই গাঁৱলীয়া, ভাল লাগে মোৰ এডোঙা পানী, ভাল পাওঁ মই বোকাৰ কেঁচা সুগন্ধি, নিচেই আপোন মোৰ এই চিনাকি চৰাইৰ জাকি। বেলি উদয় হ'ল বা পশ্চিমৰ দিশলৈ লহিয়ালে, মাথো মোৰ মনে শান্তি লভে মৃদুময়ী বতাহ জাকত। বৰ্ষা গ্ৰীষ্ম হওক বা শৰতেই হওক, সাৰথি মাথো মোৰ বুঢ়া দুটি হালৰ গৰু। সেউজীয়াৰ ঘূৰ প্ৰেমিক, সোণালী ধানৰ ধূপ দেখি মোৰ মন জীপাল হৈ উঠাটো স্বাভাৱিক। বিলাসিতাৰ পৱনে মোক স্পৰ্শ কৰিব নোৱাৰে, খালৰ দৰিকণাটিতেই জিভাৰ লালতি পৰে। এয়াই আমাৰ জীয়া জীৱন, লালসাৰ নামে গোন্ধ নাপাব অকণ।